কি হৈছে? এইটো গম পাইছোঁ যে তেওঁৰ কোনো ষ্ট্ৰক হোৱা নাই বা কোনো ধৰণৰ কাৰ্ডিয়াক বা নিউৰলজিকেল কোনো প্ৰব্লেম হোৱা নাই। তেওঁ বহুত হয়তো খুব ৰেষ্টলেছ হৈ কাম কৰিছে, ষ্ট্ৰেছত আছে আৰু সেইকাৰণে হঠাৎ হয়তো ফেইণ্ট হৈ গৈছিলে। গতিকে যিখিনি হৈছে সেইখিনিক এতিয়া সুন্দৰভাৱে আমি ট্ৰিটমেণ্ট কৰিব পাৰিম। ICUত ৰখাৰ এটাই কাৰণ যে তাত থাকিলে 24 আৱাৰ্ছ মনিটৰিঙত থাকিব, গোটেইখিনি কথা আমি ভালদৰে ট্ৰিটমেণ্ট কৰিব পাৰিম। গতিকে আজি ICUত তেওঁক সম্পূৰ্ণৰূপে ট্ৰিটমেণ্টত ৰখা হৈছে আৰু আজিৰ পৰা একো চিন্তা কৰিব নালাগে। সকলোকে মই এইটো কথাই কৈছোঁ যে সম্পূৰ্ণ চিন্তামুক্ত আৰু কোনো সংকটজনক নহয়। গতিকে তেওঁৰ যিখিনি ট্ৰিটমেণ্ট লাগে সম্পূৰ্ণৰূপে কৰা হৈছে। নিউৰলজি, নিউৰোচাৰ্জাৰী, কাৰ্ডিঅ'লজি, কাৰ্ডিয়াক চাৰ্জন, মেডিচিন গোটেইখিনি ডক্টৰে সম্পূৰ্ণৰূপে তেওঁ গোটেই পৰীক্ষা নিৰীক্ষা কৰি সুন্দৰভাৱে ট্ৰিটমেণ্ট কৰি আছে। গতিকে এতিয়া কোনো সংকটৰ কাৰণ নাই, সুন্দৰভাৱে ট্ৰিটমেণ্ট চলি আছে আৰু চিন্তা কালিলৈকে সম্পূৰ্ণ সুস্থ। অনুৰাগীৰ চিন্তা এইকাৰণে হৈছে যে কোনোদিনে জুবিন গাৰ্গৰ অসুখ হোৱা শুনা নাই। তেওঁ এতিয়া এইটো শ্বেডিউলতে থাকে আৰু সদায় ৰাতি গান গায়, ৰাতিপুৱা কৰে। জুবিন গাৰ্গ সঁচাকৈ ষ্ট্ৰং, তেওঁৰ মনৰ ষ্ট্ৰং, মনটো মনৰ ষ্ট্ৰং। গতিকে সেইটোলৈ কোনো চিন্তাৰ কাৰণ নাই। গতিকে ইয়াত সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট চলি আছে আৰু কাইলৈকে সুস্থ হৈ গৈছে। কেনেকুৱা অৱস্থাত আহিছিলে আৰু এতিয়া কেনেকুৱা অৱস্থাত আছে? টাউন ক্লাবত দেখিছিলোঁ যে যথেষ্ট নাই, তেনেকুৱা বহুতৰ হয়। তেওঁ ৰাতিপুৱাই আজি উঠিছিলে, উঠাৰ কাৰণে হয়তো টোপনি ভাবো লাগিছিলে, টোপনিৰ ভাবৰ নিচিনা আছিলে, দুৰ্বল হৈছে আৰু তেওঁ বহুত কষ্ট কৰি আছে, বহুত লগাতকৈ বেছি কাম